সফলতা নাথাকিলে এই সমাজত লৰাৰ কোনো মূল্য নাই। মানুহৰ প্ৰতি মানুহৰ যেতিয়া বিশ্বাস কমিব আৰম্ভ হ'ল, তেতিয়া দৰ্জা আৱিষ্কাৰ হ'ল। মানুহে যেতিয়া বিশ্বাসঘাতকতা কৰিব আৰম্ভ কৰিলে, তেতিয়া তলা আৱিষ্কাৰ হ'ল। আৰু মানুহৰ ওপৰত মানুহৰ বিশ্বাস একেবাৰে হেৰাই গ'ল, তেতিয়া চিচি কেমেৰা আৱিষ্কাৰ হ'ল। ছোৱালীৰ ৰূপ নাথাকিলে কোনো কাষলৈ নাহে, আৰু ল'ৰাৰ অৰ্থ নাথাকিলে কোনো কাষত নাথাকে। দুখ তেতিয়াই হয় যেতিয়া বুজিব পাৰোঁ আমি যাক সকলোতকৈ বেছি গুৰুত্ব দিওঁ, তেওঁৰ কাষত আমাৰ কোনো গুৰুত্ব নাই। পুত্ৰক চিনি পোৱা যায় বিবাহৰ পাছত, কন্যাক চিনি পোৱা যায় যৌৱনত, স্বামীক চিনি পোৱা যায় পত্নীৰ অসুস্থতাত, পত্নীক চিনি পোৱা যায় স্বামীৰ দৰিদ্ৰতাত, বন্ধুক চিনি পোৱা যায় বিপদত, ককাই ভাই চিনি পোৱা যায় কাজিয়াত, আৰু সন্তানক চিনি পোৱা যায় বৃদ্ধ বয়সত। মানুহে গুহা এৰিলে, গছৰ ছাল এৰিলে, কেঁচা মাংস এৰিলে, এনেকেই নিজৰ মনুষ্যত্ব বোধটো এৰিলে। কিন্তু অন্যৰ ভাল দেখি হিংসা কৰাটো আজিও মানুহে এৰিব পৰা নাই। পত্নীৰ শৰীৰত 3টা লক্ষণ দেখিলে বুজিব আপুনি বহুত ভাগ্যৱান। 1. যি পত্নী ৰূপ চৰ্চাৰ প্ৰতি ইমান আগ্ৰহ নহয়। 2. যি পত্নীয়ে ঘৰৰ কথা বাহিৰত নকয়। 3. সহজ সৰল পত্নী। 3টা বস্তু কেতিয়াও নকৰিবা। 1. অহংকাৰ, 2. অপমান, 3. আশা। 3টা বস্তু কেতিয়াও চুৰ কৰা নাযায়। চৰিত্ৰ, জ্ঞান আৰু বিদ্যা। 3টা বস্তু সকলোৰে প্ৰিয়। সম্পত্তি, সন্তান আৰু নাৰী। 3টা বস্তু সকলো সময়ত কষ্ট দিয়ে। 1. ধোকা, 2. দৰিদ্ৰতা, 3. স্মৃতি। কাগজৰ নাও সুন্দৰ হয়, কিন্তু পানী লাগিলে ডুবি যায়। তেনেকৈ সপোন কল্পনাত বহুত আৱেগপূৰ্ণ হয়, কিন্তু বাস্তৱতাৰ আগত সেইটো বিলীন হৈ যায়। এটা পাতৰেই যথেষ্ট এখন গ্লাছ ভঙাৰ কাৰণে, আৰু এটা কথাই যথেষ্ট এটা মন ভঙাৰ কাৰণে। জীৱনত যদি কিবা কৰি দেখাব বিচাৰা, তেনেহ'লে অকলে কিভাৱে যুদ্ধ কৰিব লগা হয় তাকে শিকি লোৱা। আপুনি যদি জীৱনত বাৰে বাৰে আঘাত পায়, নিজক দোষী নাভাবিবা। কেৱল মনত ৰাখা, যি গছৰ ফল যিমান মিঠা, সেই গছত বেছি পাথৰ মৰা হয়। পৰিশ্ৰম চিৰিৰ দৰে আৰু ভাগ্য লিফ্টৰ দৰে। লিফ্ট যিকোনো সময়ত বন্ধ হ'ব পাৰে, কিন্তু চিৰি সকলো সময়ত আপোনাক ওপৰলৈ লৈ যাব। সম্পত্তি দেখি সম্পৰ্ক আৰু ৰূপ দেখি ভাল পোৱা কোনোদিন চিৰস্থায়ী নহয়। কষ্ট পায়ো যি প্ৰতিবাদ নকৰি মনে মনে থাকে, তেওঁক দুৰ্বল ভাবাৰ কোনো কাৰণ নাই। এইটো তেওঁৰ মাক দেউতাকে দিয়া ভাল শিক্ষাৰ পৰিচয়। এনেকুৱা প্ৰেম নকৰিবা ৰাতিপুৱা আছে আৰু আবেলি নাই। এনেকুৱা বন্ধুত্ব নকৰিবা যি সময়ৰ লগে লগে আঁতৰি যায়। সেইটো ভাল পোৱা নহয় য'ত অভিনয় এৰি আৰু একোৱেই নাই। নাৰী 4 ধৰণৰ। 1. পদ্মিনী। নাৰীৰ মাজত পদ্মিনী জাতকেই শ্ৰেষ্ঠ ধৰা হয়। এই ধৰণৰ নাৰীৰ শৰীৰ আকৰ্ষণীয় আৰু সুন্দৰ হয়। এওঁলোক স্বামী ভক্ত হৈ থাকে, প্ৰাৰ্থনা কৰি ভাল পায়, অত্যন্ত ধৰ্মপৰায়ণ হয়, অসাধু আৰু অসৎ কামৰ পৰা দূৰত থাকে, কণ্ঠ মিঠা হয়, অতিৰিক্ত যৌন সংগম এওঁলোক পচন্দ নকৰে। 2. চিতিনী। চিতিনী জাতৰ নাৰী পদনী নাৰীৰ দৰে, কিন্তু পদনী নাৰীতকৈ এওঁলোক দৈহিকভাৱে ওখ হয়। এওঁলোকৰ শাৰীৰিক গঠন আকৰ্ষণীয়। এওঁলোকে স্বামী আৰু গুৰুজনাক ভালভাৱে শ্ৰদ্ধা কৰে। 3. শংখিনী। এই জাতিৰ নাৰী বহুত ভোজন বিলাহী হয়। সকলো সময়ত খাওঁ খাওঁ ভাৱ লাগি থাকে, দেখিলে খঙাল যেন লাগে। পদ্মিনী আৰু চিতিনী নাৰীতকৈ বাহ্যিক গঠন সম্পূৰ্ণ বেলেগ হয়। পৰায়ণ হৈ থাকে, কেতিয়াও পৰ পুৰুষৰ প্ৰতি আকৃষ্ট নহয়, মিছা কথা নকয়, সৎ পথত চলাৰ পৰামৰ্শ দিয়ে আৰু অসৎ ব্যক্তিক পচন্দ নকৰে। এই নাৰী জাতিৰ মাজত উত্তম শ্ৰেণী। 4. হস্তিনী। নামে পৰিচয়, হস্তিনীৰ দৰে আচৰণ,
নাৰী জাতিৰ মাজত সকলোতকৈ ভয়ংকৰ নাৰী। এওঁলোক এনেকুৱা কাম নাই যিবোৰ কৰিব নোৱাৰে, স্বাৰ্থপৰ হয়। বহুত স্বাৰ্থৰ কাৰণে সকলোৱে কৰিব পাৰে, লাজ নকৰে। আচৰণ পুৰুষৰ দৰে, পুৰুষৰ লগত মিলি ভাল পায়, পুৰুষক লগ পালে বহুত উপভোগ কৰি থাকে। স্বাৰ্থৰ কাৰণে বহু পুৰুষৰ সংগী হ'ব পাৰে, স্বামী ভক্ত নহয়, বৰঞ্চ মাজে মাজে স্বামীৰ গাত হাত তুলিবলৈ দ্বিধাবোধ নকৰে। সিংহ দিনত 18 ঘণ্টা শুয়ে আৰু গাত দিনত 18 ঘণ্টা কষ্ট কৰে। পৰিশ্ৰমে যদি সৌভাগ্যৰ চাবিকাঠি হয়, তেনেহ'লে বনৰ ৰজা গাধ হ'লহেঁতেন, সিংহ নহয়। মনত ৰাখিবা, বুদ্ধহীন পৰিশ্ৰম মূল্যহীন।